কেনে লাগিছে লক্ষ্মী জগতৰ মাতা কৈ যি ঘৃণনীয় কামত লিপ্ত কৰা তাৰ পৰিণাম ভোগ কৰিবলৈ তুমি সাধু হোৱা দৈত্য স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু মহাসাগৰৰ বুকুত ডুব যাব লাগিব স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব লাগিব ক্ষমা কৰক প্ৰভু আপোনাৰ নকৰিবলগীয়া কাম কৰি পেলালো প্ৰভু নকৰিবলগীয়া কাম কৰি পেলালো মোক ৰক্ষা কৰক প্ৰভু দৈত্যৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক সেই দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আমাৰ যে নাই লক্ষ্মী আমাৰ যে নাই দৈত্যৰ আগত মোৰ এই সুদৰ্শন চক্ৰ লক্ষ্মী মোৰ এই সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত পৰিণত হ'ল তোমাৰ কাৰণে লক্ষ্মী তোমাৰ কাৰণে আজি এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা তোমাৰ কাৰণে আজি এই বৈকুণ্ঠপুৰী দিনৰ বাবে তুমি চৰিত্ৰহীনা মোৰটো ক্ষমা কৰক প্ৰভু মোৰটো ক্ষমা কৰক ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী ক্ষমা কৰাৰ প্ৰশ্নই নাহে কাৰণ তুমি সেই দৈত্যৰ পত্নী গতিকে আজি সন্ধিয়া মই তোমাক লক্ষ্মী আজি সন্ধিয়া মই তোমাক আজি সন্ধিয়া মই তোমাক পৰিত্যাগ কৰিব মোৰ অৱস্থা কি হ'ব প্ৰভু স্বৰ্গ মৰ্য পাতাল এই তিনি লুকাই থাকি তুমি সেই দৈত্যৰ হাতৰ পৰা যিহেতু তুমি তাক অমৰত্বৱৰ্তী স্বজন কৰিছা এতিয়া তোমাৰ লজ্জা নিবাৰণৰ হেতু মহাসাগৰৰ বুকুত ডুব যাব লাগিব আপুনি কি বিধান দিছে প্ৰভু পৰিত্যাগ নকৰিব বিটানাৰী উপযুক্ত শাস্তি হৈছে তোমাৰ যদি তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰিব বিচাৰো প্ৰভু যদি তুমি জগতৰ মাতা হিচাপে জীয়াই থাকিব বিচাৰো প্ৰভু তেন্তে তোমাৰ নিজৰ বিলুপ্তি সাধন কৰিব লাগিব
আপোনাৰ সোণৰ সঞ্চয় লক্ষ্মী মুণ্ড চেদন কৰি মহাসাগৰত পেলাই দিয়ক লক্ষ্মী মই তাকেই কামনা কৰিছোঁ প্ৰভু তাকেই কামনা পলম নকৰিবা লক্ষ্মী পলম নকৰিবা নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব যথা ধৰ্ম তথা জয় যাক তুমি অবলা নাৰী বুলি সেৱা জ্ঞান কৰিছিলা সেই সৰস্বতী আজি তোমাৰ এনেকুৱা বিলাই কৰিলে লক্ষ্মী তুমি আৰু পলম নকৰিবা তোমাক সমস্ত পাপে আগুৰি ধৰিছে চোৱা সেই জগতবাসী যি লক্ষ্মী এদিন সেই তীৰ্থগতৰ মাতা হৈ প্ৰভু বিষ্ণুৰ সহিত সেই বৈকুণ্ঠ পুৰী ফোন কৰি ৰাখিছিল সেই লক্ষ্মী আজি সামান্য এটি ভুলৰ বাবে ধূমকেতুৰ দৰে খহি পৰি মহাসাগৰত ডুব যাব লগা লক্ষ্মী তুমি যিদৰে তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোকে তীৰ্থগতৰ অনাদৰ পাতি কৰি বৈকুণ্ঠ দুৱাৰ মোৰ বাবে চিৰদিনলৈ ৰুদ্ধ কৰিলা তোমাকো আজি মই দিছো তুমিও এদিন মোৰ দৰে বৈকুণ্ঠৰ পৰা খহি পৰিবা প্রাণীর খাদ্যতে মৃত্যু হব প্রভু
লক্ষ্মী